নমস্কাৰ বন্ধুসকল, আকৌ এটি ধুনীয়া ভিডিঅ' লৈ মই মিষ্টাৰ ABCD আপোনালোকৰ আগত আহি উপস্থিত হলোহি। তেনে দেৰি নকৰি আহকচোন চাওঁ সোনকালে ভিডিঅ'টো, আৰু মোৰ যেন ভিডিঅ'টো সকলোৱে শেষলৈকে চাই তাৰে মই অনুৰোধ জনালোঁ। ধন্যবাদ বন্ধুসকল। আজি মই আপোনালোকক মোবাইলৰ এটা চিক্ৰেট কোড জনাব খুজিছোঁ, যিটোৰ দ্বাৰা আপুনি উপকৃত হ'ব বুলি মই আশাবাদী। প্ৰথমে আপুনি মোবাইলটো উলিয়াই লওক তাৰপিছত আপুনি আপোনাৰ মোবাইলত এটা কোড মাৰক, যিটো কোড হৈছে ***4636#*** ডায়েল কৰক মোবাইলত আপোনাৰ। তাৰপিছত আপুনি এখন পেনেল দেখিবলৈ পাব, য'ত আপোনাৰ ফোনৰ সকলো ইনফৰমেশ্যন পাব। ফোনটোত আপোনাৰ সেই পেনেলখনত আপুনি ফোনৰ ইনফৰমেশ্যন পাব, বেটেৰী ইনফৰমেশ্যন পাব, ইউজেজ ষ্টেটিছ পাব, ৱাইফাই ইনফৰমেশ্যন সকলো পাব। আৰু ফোন ইনফৰমেশ্যনত আপোনাৰ মোবাইলৰ IMEI নাম্বাৰো পাই যাব। সঁচা অৰ্থত ক'ব গ'লে ফোনৰ সকলো ইনফৰমেশ্যনে পাব। আকৌ যদি আপুনি বেটেৰী ইনফৰমেশ্যনত চায়, তেনে বেটেৰী ষ্টেটাছ পাব, পাৱাৰ প্লাগ পাব, বেটেৰী লেভেল পাব, বেটেৰী স্কেল পাব, বেটেৰী হেল্থ পাব, বেটেৰীটো কেনেকুৱা হৈ আছে, আপোনাৰ ভাল হৈ আছে নে বেয়া হৈ আছে তাক চাব পাৰিব আপুনি সেই কোডটো মাৰিলে, যিটো হৈছে ****466#** সেইটো আপুনি মৰাৰ পিছত সকলোবোৰ পাব, আপোনাৰ মোবাইলৰ গোটেই ইনফৰমেশ্যনটো পাই যাব। এইটো এটা আপোনাৰ চিক্ৰেট কোড হয়। আপোনাৰ মোবাইলৰ বেটেৰী টেকন'লজিনো কি আছে সেইটো তাত আপুনি চাব পাৰিব। কি টেকন'লজিৰ দ্বাৰা আপোনাৰ বেটেৰীটো বনোৱা হৈছে সেইটো আপুনি চাব পাৰিব। তাৰপিছত আপোনালোকে জানি ভাল পাব যে আপুনি আপোনাৰ মোবাইলটো ৰিবুট কেতিয়া কৰিছিল। মোবাইল এটা আপোনাৰ ৰিবুট কৰে বা ছুইচ অফ কৰি অন কৰে কেতিয়া কৰিছিল, লাষ্ট কেতিয়া কৰিছিল সেইটো আপুনি গম পাব। আপুনি হয়তো পাহৰি যাব পাৰে, কিন্তু খালি মোবাইলত সেইটো আপোনাৰ ৰেকৰ্ড থাকে, সেইটো আপুনি চাব পাৰিব। ****466#** ডায়েল কৰি আপুনি বেটেৰী ইনফৰমেশ্যনটো যেতিয়া অপেন কৰিব বেটেৰী ইনফৰমেশ্যনটো অপেন কৰিলে আপুনি দেখিবলৈ পাব যে তাত এটা টাইম চেঞ্জ বোৰ্ড বুলি দেখা পাব। বোৰ্ড বুলি এটা আপোনাৰ আহিব। তাত আপুনি দেখিবলৈ পাব যে আপোনাৰ মোবাইলটোনো কিমান দিন ৰিবুট কৰা নাই বা কেতিয়া ৰিবুট কৰিছিলে আপুনি, সেইটো আপুনি দেখিবলৈ পাব আৰু গম পাব। সেই অপশ্যনটো এনেকুৱা অপশ্যন হয়, যিটো আপুনি আপুনি নিজে দেখিব যে টাইমটো আপোনাৰ ছেকেণ্ড ৱাইজ আপোনাৰ গৈ থাকিব। আপোনাৰ ইমান ছেকেণ্ড হ'ল, কিমান দেৰিৰ পৰা আপোনাৰ ৰিবুট কৰা নাই, গোটেইটো আপুনি গৈ থাকিব ছেকেণ্ড ৱাইজত। আপুনি দেখিব পাবই তাত আপুনি সেইটো আপোনাৰ চাই ল'ব, আপোনালোকে চাব পাৰিব। আৰু বন্ধুসকল, আমি সকলোৱে জানো যে বহুত দিন ধৰি যদি মোবাইলটো যদি ৰিবুট বা ছুইচ অফ কৰি অন যদি নকৰোঁ, তেনে মোবাইলটো শ্ল' হৈ যায় আৰু হয়তো ৰিবুট কৰিবলৈ আমি পাহৰি যাওঁ। সেইকাৰণে মোবাইলটো শ্ল' হোৱাৰ পৰিণতি আমি দেখিবলৈ পাওঁ। তেনে ক্ষেত্ৰত বন্ধুসকল, এতিয়া আপুনি নিজৰ মোবাইলটো লৈ ****466#* ডায়েল কৰি চাওক, এবাৰ চাওক নিজে চিক্ৰেট কোডটো। এইটো এটা হৈছে চিক্ৰেট কোড। সেই চিক্ৰেট কোডটো আপোনাৰ মোবাইলত কাম কৰিছে নে আপুনি চাওক একবাৰ। আৰু বন্ধুসকল, আপুনি মোক জনাব যে আপোনাৰ মোবাইলত এই চিক্ৰেট কোডটো কাম কৰিছে নে নাই কৰা, আৰু যদি জনায় তেনেহ'লে মই নিশ্চয় বহুত ভাল পাম। আৰু বন্ধুসকল, মোৰ এই ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, একেবাৰে কনজুচি নকৰিব। এই মিষ্টাৰ ABCD চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰ অনুৰোধেৰে আজিলৈ আহোঁ। ধন্যবাদ, আকৌ লগ পাম। ধন্যবাদ।